মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু মই যে মাছৰুমৰ ভিডিঅ' এটা দিছিলোঁ মানে 15 দিন পিছত টোপা আলোৱাটো আৰু পানী দিয়াটো তাৰে পিছত 15 দিন পিছত আমাৰ মাছৰুমৰ ফুল ওলাইছে সেইখিনি ফুলখিনি দেখাই আছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই কিনে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব তো মাছৰুমৰ ফুলবোৰ মই দেখাই আছোঁ 15 দিন পিছত এইটো ঘৰ মাছৰুমত আৰু টোপাবোৰ ভৰি গৈছে মা আৰু মই লগাইছোঁ এইটো আমাৰ মা তাৰপিছত যায় আগৰ যিটো মই লগাইছিলোঁ সেইবোৰ ফুলিবলৈ ধৰিছে তাৰপিছত যায় এইবোৰ হৈছে ফুল এনেকুৱাকৈ ফুলিছে এইবোৰ ফুল এইবোৰ এনেকৈ ফুলিছে ফুলবোৰ এইবোৰ ফুল এনেকৈ ফুলিছে টোপাবোৰ এতিয়া ইয়াতে মানে সেনেকৈ ঢালি পানী দিব নোৱাৰে ইয়াতে স্প্ৰে কৰিব লাগিব নহ'লে ফুলবোৰত ঢালি দিলে আৰু ফুলবোৰ উজান হৈ কিনে পৰি যাবতো তো সেইকাৰণে স্প্ৰে কৰিব লাগিব স্প্ৰে বটলেৰে তো এইবোৰত পিছে ঢালি দিব পাৰি নুফুলাবোৰত কিন্তু ফুলাবোৰত এনেকৈ স্প্ৰে কৰি দিব লাগিব এই এটা ফুল আৰু মায়া স্প্ৰে মাৰিছে এই এটা ফুলতো ফুল ওলাইছে এইটো ফুল ওলাইছে তেনেকৈয়ে ফুলে ফুলবোৰ এনেকৈ ফুল ওলাইছে এইবোৰ ফুল ছিঙি আছে মায়ে এইবোৰ ফুল ছিঙি আছে বিক্ৰী কৰিবৰ কাৰণে এইবোৰ ফুল আৰু এইটো টোপাৰ আৰু এইবোৰ আমি ছিঙি কিনি ইয়াতে থৈ দিলোঁ আৰু এইবাৰ জুখিম এইবোৰ ফুলবোৰ টোপাৰে ঘৰটো ভৰ্তি হৈ গ'ল এইটো আমাৰ ঘৰ মাছৰুমৰ এইবোৰ চিঙিছোঁ ইয়াত জুখিম ইয়াৰে অৰ্ডাৰ আহিছে ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল আৰু চাই কিনে যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ